হেল্ল' গাইজ, মই চন্দনে আজি আকৌ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু মোৰ চেনেললৈ যিসকল ফ্ৰেণ্ডে নতুনকৈ আহিছে সেইসকললৈ মোৰ চেনেললৈ চবকে স্বাগতম জনাইছোঁ। আজি মই অৰুণাচল যাব ওলাইছোঁ। অৰুণাচলত ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক। মই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকক। আহক ভিডিঅ'টো आरंभ करो। हेलो गैस, अभी हम पहुंच गए अरुणाचल का अंदर, गेट का अंदर हम पहुंच गए। अभी हम पहुंच गया ये नामसाई ब्रिज में है। अभी देखिए आप लोग, माने इतना आम गैस पाई गई अरुणाचल गेटर भितर नदी और तार ऊपर ब्रिजर ऊपर आम आसो। अपने चाওক কি ধুনীয়া দৃশ্য। আৰু ইয়াতো জানে অৰুণাচলত সকলোতকৈ বিখ্যাত হৈছে চাংঘৰ। চাংঘৰ মানে ইয়াত বহুত আছে। ইয়াত সকলো মানে মানুহে ইয়াত চাংঘৰে বেছি বনায়। চাংঘৰ থাকি যিটো মজা ইয়াত মানে বেলেগে মানে অৰুণাচলৰ মানে ইমান মানে গম নাপায়। ময়ো গম নাপাওঁ, আমি যিহেতু মানে চাংঘৰ থাকি পোৱা নাই। কিন্তু মই জানো যে ভাল লাগে। অৰুণাচলৰ মেইন হৈছে আপোনাৰ ভাল লগা দৃশ্যটো হৈছে নদীখন মানে এতিয়া আমি কামলাং নিজৰ লাহে পামগৈ আৰু এই দেখিছে পাহাৰ ভয়া বাকা ইয়াৰ তলতে আমি আপোনালোকে চাই থাকক। গাইজ চাওক কিমান ধুনীয়া পৰিৱেশ। আমি একদম পাহাৰৰ তলতে আছোঁ। এতিয়া একদম মজাকৈ গাটো ধুই ল'লোঁ। জীৱনত যেনিবা মানে গা কেতিয়াও এনেকুৱাকৈ ধুই পোৱা নাছিলোঁ। সঁচাকৈ আপোনালোকক মই ধেমালি কোৱা নাই, সঁচাকৈ জীৱনত এনেকুৱাকৈ ইমান ধুনীয়া শীতল পানী মই কেতিয়াও গা ধোৱা নাছিলোঁ। আজি প্ৰথমবাৰ এনেকুৱা নদীত মানে মই গা ধুইছোঁ আৰু বহুত ভাল লাগিলে। আপোনালোকেও আহক।
কৰি যাওক। কিমাননো কামৰ পিছত দৌৰি থাকিব, অকণমান নিজেও আহি অলপমান ফূৰ্তি কৰি যাওক। গাইজ আপোনালোকে আহিলে ইয়াৰ সুবাসটো গম পাব কেনেকুৱা লাগে। মই আহিলোঁ, কি মজা লাগিছে। এই চাওক, এই পাহাৰৰ ধুনীয়া পৰিৱেশ আৰু পাহাৰকেইটা দূৰৰ পৰা অকণমান দেখুৱাবলৈ অলপ অসুবিধা হয়। ওচৰত মই যেনেকৈ মানে চকুৰে এতিয়া ভালকৈ দেখা পাই ভাল লাগিছে, আপোনালোকে বা মোবাইলত তেনেকৈ মই দেখুৱাব পৰা নাই। আপোনালোকে সেইটো কাৰণে কৰিছোঁ, আপোনালোকে আহক, চাই যাওক, মনোৰঞ্জন কৰি যাওক, ফূৰ্তি কৰি যাওক ধুনীয়া। আৰু এতিয়া আমি তাত ফূৰ্তি কৰিছোঁ পূৰা একেলগে, মানে পূৰা গা পা ধুই পূৰা ফূৰ্তি কৰিছোঁ, কম ফূৰ্তি কৰিছোঁ মানে। চাওক মানুহবিলাক কেনেকৈ গা ধুইছে। হেল্ল' গাইজ, আপোনালোকে অৰুণাচললৈ এবাৰ হ'লেও ইয়ালৈ আহি চাব। ইমানেই ধুনীয়া মানে পৰিৱেশ, আপোনালোকৰ মন মানে একদম মানে আপোনালোকৰ মন প্ৰফুল্ল একদম পূৰ্ণ হৈ যাব। যিখিনি আশা আকাংক্ষা আছিলে, ইমানেই সুন্দৰ পৰিৱেশ। মই আগতেতো অহা নাছিলোঁ, আজি আহি গম পালোঁ যে সঁচাকৈ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া। মোৰ আজি আশা পূৰণ হৈ গ'ল। এই চাওক কিমান কাৰেণ্ট থকা এখন নদী কেনেকৈ পাহাৰৰ পৰা নামি আহিছে। সেই পানী চাওক আপোনালোকে কেনেকুৱা কাৰেণ্ট আছে ইয়াত। ফুট চাইছে। আমি মানে ইয়াত ভাবিছিলোঁ গা ধুম, কিন্তু ইয়াত অৱশেষত চালোঁ যে গা ধুব নোৱাৰি। বহুত কাৰেণ্ট থকাৰ কাৰণে আমি এতিয়া ইয়াত মানে গা ধোৱাটো নহ'ব। সেইকাৰণে আমি মানে দূৰৰ পৰাই চাই আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ। আপোনালোকে আহিব প্ৰাইজ গাইজ, আপোনালোকে চাওক ইমান ধুনীয়া। আমি এতিয়া পাহাৰৰ তলত এখন নদী পূৰা হৈ গৈছে। এতিয়া এই শিলগুটি চাওক, শিলগুটিৰ ওপৰত আমি খোজ কাঢ়ি আহি আছোঁ এতিয়া। আৰু ইমান ধুনীয়া দৃশ্য, মজা লাগিছে দেই গাইজ। এই গাইজ আপোনালোকে এখন চাওক এতিয়া। এইখন চাওক, ইমান স্পীড মানে হুট বৈ আছে গাইজ। ইয়াত আপোনালোকে মানে বিশ্বাসেই কৰিব নোৱাৰিব। একদম এই পৰিৱেশটো মানে পূৰা চাউণ্ডে মানে পূৰা একদম শব্দ কঁপাই তুলিছে। ইমানেই স্পীড। আপোনালোকে এদিন আহিব ইয়ালৈ চাই যাব, নিজেই নিজ চকুৰে চালে আপোনালোকে বুজিব পাৰিব। আৰু পৰিৱেশৰ কথাটো ক'বই নালাগে। মাই ডগ বুলি ক'ব লাগিব, ইমানেই মানে সাংঘাতিক। অৰুণাচলত আহিছোঁ আজি, নদীৰ পাৰত আছোঁহি আমি। মজা। এই চাওক আমাৰ ৰুবুল ভাই, ৰুবুল ভাই পূৰা ফূৰ্তি কৰিছে। পানীৰ লগত খেলা কৰি পূৰা ফূৰ্তি কৰিছে। আৰু এই লগৰ বন্ধুজন আহিছে, বন্ধুজনৰ মানে পূৰা চেলফি মৰাত, পূৰা ফটো মৰাত পূৰা ব্যস্ত হৈ আছে। এই চাওক এই পাহাৰৰ মাজত আমি নিজানত অকলে বুলি কয় যে, আৰু আমি নিজানত আজি একদম নিজানত অকলে আছোঁ। কোনে পায় আমাক। মজা লাগিছে দেই। চাওক ইমান সৰু সৰু কণমানি ভাইটি দুটা কেনেকুৱাকৈ সাঁতুৰি আছে। ভাই তোৰ अंदर में जाके कूदो तो वीडियो में दिखाएगा तुम लोगों को। हाँ गाइस साइड रखो। तो इतना छोटा छोटा बच्चा नहा रहे हैं रिवर के अंदर। ओह माय गॉड, ये तो बदमाशी कर रहा है। साइड रखो गाइस। আপোনালোকে ইমান ধুনীয়াকৈ সাঁতুৰি আছে দেখিছেনে আপোনালোকে। মোৰতো যাবলৈ ভয় লাগে বাৰু, সেইটো কাৰণে মই যোৱা নাই। সেইকাৰণে ভাইটি দুটাই মানে সদায় সাঁতুৰি থাকে কাৰণে ভাইটি দুটাকে মানে দেখুৱাইছোঁ আপোনালোকক। আৰু এই বন্ধুকেইজনৰ একদম ধুনীয়া বম পূৰা ফূৰ্তি কৰি আছে। আৰু এইফালে আমাৰ ৰুবুল ভাই দেখিছে কেনেকুৱা শ্লিপিং অন ৰিভাৰ। আপোনালোকে গম পাইছে আৰু কি কৈ আছে ৰুবুল ভাই। এতিয়া ৰুবুল ভাই মানে ইয়াত তামাম লেতেৰা পানী
আছে মানে পূৰা পানীৰ তলত লেতেৰা লেতেৰা পানী দিছে আৰু মই মানে পানীৰ তলত বৰ বেছিকৈ যোৱা নাই মানে ৰুবুল ভাই মোৰ এবাৰ মানে মোৰ একদম মুখৰ আগতে মূৰ্তি দিছে এবাৰ ৰঙা ৰঙা মুঠ মোৰ একদম ঘিণ লাগি গৈছে সেইটো কাৰণে মই এতিয়া মানে মুঠখিনি মই যাব দিম তাৰপিছত মই নামিম মানে বিয়ে বনাল ৰুবুল ভাই বিয়ে বনাল অট'মেটিক এয়া যা ভগৱানক বিচাৰিলে কৈছে মানে মানুহে ভগৱানক বিচাৰিলে ভগৱানক পায় ইয়াত কিন্তু ৰুবুল ভাই বিয়েৰ পিছৰ কাৰণে বিয়েৰ পাই গ'ল অ' মাই গড দেখিছে ন আপোনালোকে কেনেকৈ বিয়েৰ আহি গৈছে ভগৱানক বিচাৰিলে মানে বিয়েৰো আহি গৈছে ৰুবুল ভাইৰ মানে হাতত এই ৰুবুল ভাই চাওক কেনেকুৱা লাগিছে ভাল লাগিছে ন এতিয়া মই মানে পানীৰ মাজত তপস্যা কৰিম আপোনালোকক মই তপস্যা কৰা ভিডিঅ' মই দেখুৱাইছোঁ কি কাৰণে তপস্যা কৰিম পিছত ক'ম আপোনালোকে চাই থাকক দেখিছেনে ইয়াত তপস্যা কৰিছে কি কাৰণে তপস্যা কৰিছে ক'ব বাৰু এতিয়া চাওক আমাৰ ৰুবুল ভাই কেনেকুৱা মানে ফূৰ্তি কৰিছে আৰু আমাৰ মানে ৰুবুল ভাই এতিয়া ইয়াত বোলে সোণ এডোখৰ পালে বোলে আহকচোন চাওক কেনেকুৱা সোণ পালে কোনডোখন এই চাওক ফ্ৰেণ্ড চাওক আপোনালোকে পাব আহিলে মানে চাওক কেনেকুৱাকৈ হেপী আছে এই চাওক কি ৰুবুল ভাই আকৌ হেৰাই গ'ল নেকি পালা চাওক সোনকালে দেখুৱাই দিয়া আমাক গাইজ মানে বহুত ডাঙৰ সোণ দেখা পাই গ'ল আপোনালোকে দেখিলে কেনেকুৱা সোণ পালে ৰুবুল ভাই দেখিছে আজিকালি ৰুবুল ভাই মানে হাড় দি পূৰা বডি পূৰা উলিয়াই দিছে স্লিম ফিগাৰ বডি আৰু ৰুবুল ভাই বডি বহুত ডাঙৰ আপোনালোকে জানে বহুত ডাঙৰ বডি আৰু এফালে আমাৰ ৰুবুল ভাই এই মানে মই মানে এটা কথা বুজিব পৰা নাই ৰুবুল নামৰ মানে মানুহবিলাক কি কাৰণে ইমান ডাঙৰ বডি হয় দুইজন চাওক এই যে আছে কালা মাগুৰ এজনে বগা মাগুৰ আপোনালোকে চাওক কেনেকুৱা মানে বডি পোৱা ফুল কাটিং এজন মানে মিষ্টাৰ কেনেকুৱা বডি চাওক আমাৰ ৰুবুল ভাই বডি এয়া বিগ ৰুবুল গাইজ আমি এতিয়া অৰুণাচলৰ পৰা এবাৰ যাব ওলাইছোঁ তাত বাই বাই